লক্ষীপুৰৰ স্মাৰ্ট ভেলুৰ বিৰুদ্ধে থানাত গোচৰ স্মাৰ্ট ভেলুৰ পৰাই উভতাই বিচাৰিলে ভৰ্তি মাচুল গোৱালপাৰা জিলাৰ লক্ষীপুৰস্থিত স্মাৰ্ট ভেলুৰ বিৰুদ্ধে গোচৰ প্ৰায় 25 গৰাকী শিক্ষাৰ্থীয়ে কালি লক্ষীপুৰ থানাৰ সন্মুখত ভৰ্তি মাচুল ঘূৰাই পোৱাৰ দাবীত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে শিক্ষাৰ্থীসকলে অভিযোগ কৰা মতে তেওঁলোকৰ বহুতেই গহনা আৰু মাটি বন্ধকত থৈ গৰু ছাগলী বিক্ৰী কৰি 17,500 টকা মাচুল হিচাপে দি স্মাৰ্ট ভেলুত ভৰ্তি হৈছিল যিবোৰ প্ৰতিশ্ৰুতিৰে শিক্ষাৰ্থীসকলক ভৰ্তি কৰাইছিল তাৰ এটা প্ৰতিশ্ৰুতিও স্মাৰ্ট ভেলুৰ কৰ্তৃপক্ষই ৰক্ষা কৰা নাই বৰঞ্চ তেওঁলোকৰ লগত অভব্য আচৰণ কৰে বুলিও লগতে অভিযোগ উত্থাপন কৰে এই সংক্ৰান্তত কালি স্মাৰ্ট ভেলু কৰ্তৃপক্ষৰ দুগৰাকীকৈ বিষয়াক খুদপুছৰ বাবে আৰক্ষীয়ে থানালৈ লৈ যায় যদিও পিছত মুকলি কৰি দিয়ে লক্ষীপুৰৰ পৰা নুৰ আমিনৰ ৰিপৰ্ট এবিপি আছাম স্মাৰ্ট ভেলুৱে মানে যেটো হেড ছাৰ আছে সেইটো নাম হ'ল আছৰাত আলী আৰু আছৰাত আলী কৈছে যে তোমালোকক মানে এইটো চেণ্টাৰত এডমিশ্যন হ'লে তোমালোকক এটা চাকৰি দিম বুলি আশা দিছিল কিন্তু সেই চাকৰিটো আজিলৈকে দিয়া নাই কাকবা দিয়া নাই আৰু কৈছে যে ৰাতিৰ যিটো মানে ক্লাব মাৰিব যায় যিটো ছোৱালীক লৈ যায় এটা এছটিভি ছাৰ্ভে কৰিবলৈ লৈ যায় তাৰ মানুহৰ ঘৰত ৰাতি বহুত ৰাতি হয় 11-12টালৈকে ছাৰ্ভে কৰোঁতে সময় লাগে আৰু ঘৰত যাওঁতে কোনো সুবিধা নিদিয়ে যায় না আধা ৰাস্তাত হেৰি থৈ যায় আৰু সেই মানে বেলেগে মানুহে বেয়া বেয়া কথা কৈ থাকে আৰু কৈছে যে আৰু কিবা ক'লে যে ছাৰ এইটো কিয় কৰিলে ছাৰ কৈ থাকে যে তুমি কি কৰিব পাৰা একো কৰিব নোৱাৰিবা কাৰণ মোৰ লগত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত মানে আছে কানেকশ্যন আছে তো আমি ক'ব খুজিছোঁ যে আজিলৈকে পইচা দিছোঁ 17,500 টকা আজিলৈকে চাকৰিও দিয়া নাই আজিলৈকে ইনকাম পাৰ্টও দিয়া নাই আৰু মানে হেৰি আৰু কিবা বেয়া বেয়া অত্যাচাৰ কৰে আৰু মানুহৰ যিটো ছোৱালী মানুহে পইচা খুজিলে ঘৰত যায় না চিটকি মাৰি দিয়ে চিটকি মাৰি যাওঁতে এটা ছোৱালীক মানে চিটকি মাৰিছিল আৰু সেইটো চিঞৰিছিল তাৰপিছত মানে আমি আৰু মোৰ লগত যিটো ছোৱালী আছিল সকলোৱে মিলি ছাৰক ক'লোঁ ছাৰ দৰ্জাৰ সংখোলা ছাৰে মানে বেয়া বেয়া আচৰণ কৰি থাকে সদায় মই একো কোনো উপকাৰ পোৱা নাই স্মাৰ্ট ভেলুৰ পৰা চ' আমাৰ পইচাখন মানে ঘূৰাই দিব লাগে নহ'লে কিবা ব্যৱস্থা কৰিব লাগে তুমি কি পাবা ইনকাম পাবা চাকৰি পাবা এটা চাৰ্টিফিকেট পাবা আৰু সেই চাৰ্টিফিকেট যে যিবিলাকে পাইছে বেলেগ কিবা কামত এপ্লাই কৰিছে কিন্তু সেই কামত মানে আজিলৈকে মানে সেইটো যে এপ্লাই কৰিছে কোনো একচেপ্ট নকৰে ভুৱা এটা চাৰ্টিফিকেট লৈ মানে এনেকুৱা বিজনেছ চলি আছে এইটো কোনো চেণ্টাৰ নহয় কম্পিউটাৰ কোনো চেণ্টাৰেই নহয় এইটো এটা বিজনেছ খুলিছে আমি আজি লক্ষীপুৰ থানাত গোচৰ কৰাৰ কাৰণটো হ'ল আমাৰ লক্ষীপুৰ চহৰত এটা কিবা চেণ্টাৰ হৈছে স্মাৰ্ট ভেলু নামেৰে তো সেইটো পৰিচালনা কৰে আছৰাত আলী নামৰ এজন ল'ৰাই বয়স তাৰ 25 বছৰমান হ'ব সি কি কৰে মানুহৰ ঘৰে ঘৰে যাই কিনে যিবিলাক মানুহে মেট্ৰিক পাছ কৰিছে বা কোনোবা 9ত পঢ়ি আছে কোনোবা হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে সেইটো কয় কি তুমিতো এতিয়া বেকাৰ তুমি পড়াশোনা কৰি পিছত কি কৰিবা তোমাৰ লাইফটো চেলিভ কৰা তুমি এক কাম কৰা আমাৰ চেণ্টাৰত এডমিশ্যন হৈ যোৱা 17,500 টকামান লাগিব তোমাৰ যেতিয়া এডমিশ্যন হ'বা তোমাৰ সেইদিনৰ পৰা ইনকামটো তোমাৰ ষ্টাৰ্ট হৈ যাব আৰু লগতে তুমি এই পাবা কম্পিউটাৰ যেনে শিক্ষা হয় কম্পিউটাৰ শিক্ষাটো লাগে আজিকালি সকলোৱে লাগে শিক্ষাটো পাই যাবা তোমালোকে আমি কি কৰিলোঁ মোৰ শিক্ষাটো হ'ব এক নম্বৰ কথা দ্বিতীয় কথাটো হ'ল আমাৰ ইনকাম আছে সেইকাৰণে আমি এডমিশ্যন হৈ গ'লোঁ এতিয়া মই দেখা পালোঁ আমাৰ শিক্ষাটো নহয় আমাৰ আজি মোৰ 2 বছৰমান হ'ল ইয়াত এডমিশ্যন হোৱাটো কিন্তু এতিয়া আমি 1 টকা মানুহ কি পোৱা নাই ইনকাম কৰিব পৰা নাই আৰু তাৰ লগত তাক কিবা ক'লে সিহঁতে আৰু মোক কি কৰে দমন কৰি ৰাখে কিবা কয় হেৰি হ'ব তোমাৰ আমাক কিবা ক'লে তোমাৰ ঝামেলা হ'ব পাৰে নেক্সটত সেইকাৰণে আজি আমি লক্ষীপুৰ থানাত গোচৰ কৰিব আহিছোঁ আৰু আমাৰ মূল দাবীটো হ'ল মোৰ টকাখিনি ঘূৰাই দিব লাগে আৰু যিটো আজি 800মান ষ্টুডেণ্ট আছে তাত সেই চেণ্টাৰটোত এতিয়া চাৰ্টিফিকেটটো কোনোবাই পোৱা নাই আৰু কোনোবাই যদি পাইছে সেই চাৰ্টিফিকেট কোনো ভেলুলেছ কোনো এটা অনলাইনত বা কোনো এটা ঠাইতে একচেপ্ট নকৰে চাৰ্টিফিকেট তোমালোকে ভৰ্তি হোৱাৰ সময়ত কিমান টকা দিছিলা 17,500 টকা তাৰপৰা এটা চেঞ্জ চিষ্টেম আছিলে হয় চেল চিষ্টেম এইটো তোমালোকে টকা পাব পোৱা নাই সিহঁতে কৈছিল কি তুমি এডমিশ্যন হোৱা তুমি তোমাৰ একো কৰিব নালাগে জাষ্ট 2জনমান মানুহ তোমাৰ নিচত তলতীয়া কৰি দিয়া তেতিয়া তোমাৰ টকা আহি থাকিব সপ্তাহত আমাৰ অফিচাৰজনৰ নাম কি আছৰাত আলী ক'ৰ মানুহ এইটো পাণ্ডুবাৰ মানুহ আজি তোমালোকে কেইজন মানুহ আহিছে ইয়াতে আমি আহিছোঁ 25জন উপস্থিত আছোঁ আৰু বহুতো ষ্টুডেণ্ট আছে 800মান ষ্টুডেণ্ট হ'ব তাত
তো তোমালোকৰ দাবী কি এতিয়া আমার দাবি এটাই, আমার টাকাখিনি ঘুরে ঘূৰাই দিব লাগে দুখীয়া মানুহ আমাৰ টাকাখিনি ঘূৰাই দিব লাগে